নমস্কাৰ পলকতে চাওঁ আহক ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই খবৰসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে। ইয়াৰ আগতে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব। ব্ৰিটেইনত উজলিল অসম কন্যা মৰিয়ম চাহিদা। ব্ৰিটেইনত যুৱ সংসদৰ হলত ভাষণেৰে দৃষ্টি কাঢ়িলে সকলোৰে। অংশগ্ৰহণকাৰীৰ মাজত আটাইতকৈ কম বয়সীয়া সদস্য আছিল মৰিয়ম চাহিদা। প্ৰতিভা সম্পন্ন মৰিয়মক আপুনিও জনাওক শুভেচ্ছা। অসম কন্যা মৰিয়ম চাহিদে গৌৰৱান্বিত কৰিলে অসমবাসীক। ব্ৰিটেইনত যুৱ সংসদৰ হলত ভাষণেৰে দৃষ্টি কাঢ়িলে সকলোৰে। অংশগ্ৰহণকাৰীৰ মাজত আটাইতকৈ কম বয়সীয়া সদস্য আছিল মৰিয়ম চাহিদা। দেশৰ সমস্যা আৰু সমাধানৰ ওপৰত ভাষণ আগবঢ়াইছিল মৰিয়ম চাহিদাই। বৰ্তমান যুক্তৰাজ্যত বাস কৰা মৰিয়ম চাহিদাৰ ঘৰ ধুবুৰী জিলাত। বৰ্তমান ছেইণ্ট মেৰিজ ৰোমান কেথলিক স্কুলৰ ৭ম বৰ্ষৰ ছাত্ৰী মৰিয়ম চাহিদা। প্ৰতিভা সম্পন্ন মৰিয়ম চাহিদাক স্কুল কাউন্সিলৰ সদস্যৰূপে নিৰ্বাচিত কৰা হয়। মেয়ৰ আৰু যুৱ সংসদে সমাজৰ যুৱক যুৱতীসকলক প্ৰভাৱিত কৰা বিষয়ৰ ওপৰত আলোচনা কৰে। সেই আলোচনাত মৰিয়মে আগবঢ়োৱা সুন্দৰ বক্তব্য। অসমবাসী হিচাপে আপুনিও জনাওক মৰিয়মক শুভেচ্ছা। পৰৱৰ্তী খবৰ। নৱবৰ্ষতে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব বিশেষ উপহাৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই ভাল খবৰ। সবিস্তাৰে চাওঁ আহক। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে পাব ভাল খবৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বৃহৎ উপহাৰৰ কথা। নতুন বছৰতে অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পৰা বিশেষ উপহাৰ। ১২৫০ টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ পৰা বিশেষ উপহাৰ পেকেজ। কি থাকিব এই উপহাৰৰ টোপোলাত? টকা নে অন্য কিবা থাকিব পুৰস্কাৰ হিচাপে? ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই ভাল খবৰ। পৰৱৰ্তী খবৰ। ১১৭ টকাৰ নহয় ১০০ টকাতে লাভ কৰিব ৩বিধকৈ সামগ্ৰী। ১০০ টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। নৱবৰ্ষৰ পূৰ্বে ডাঙৰ উপহাৰ দি মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা। সবিস্তাৰে চাওক। জানুৱাৰীৰ ১ তাৰিখৰ পৰা ১০০ টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। নৱেম্বৰ আৰু ডিচেম্বৰত ১১৭ টকাতে লাভ কৰক দালি, চেনি আৰু নিমখ। জানুৱাৰীৰ পৰা ১০০ টকাত দিয়ক আৰু সংগ্ৰহ কৰক ৩বিধ সামগ্ৰী। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ ৩০ টকাত আৰু অন্যান্য সামগ্ৰীও লাভ কৰিব মাত্ৰ কম দৰত। পৰৱৰ্তী খবৰ। সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান। নতুনকৈ আৰু মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি। কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সবিস্তাৰ চাওঁ আহক। সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ কোনো সন্দেহযুক্ত মিয়াই বহিব নোৱাৰিব অসমৰ মাটিত। সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান। নামনি অসমত নিগাজিকৈ বহি লৈছে একাংশ লোক। নতুনকৈ অহা মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি। নিগাজিকৈ বহিব নোৱাৰাকৈ মিয়াক আমি কষ্ট দি যাব লাগিব। এদিনতে চমৎকাৰ নহয়, লাহে লাহে সন্দেহযুক্ত মিয়াক এৰিব লাগিব অসম। সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ কোনো সন্দেহযুক্ত মিয়াই বহিব নোৱাৰিব অসমৰ মাটিত। সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ সিদ্ধান্ত। কাৰ কাৰ কপাল ফুলিব বিজেপিত? বিজেপিত এইবাৰ ৫ৰ পৰা ১০খনকৈ নতুন মুখে পাব টিকট। সবিশেষ চাওক। নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ সিদ্ধান্ত বিজেপিৰ। কাৰ কাৰ কপাল ফুলিব এইবাৰ বিজেপিত? বিজেপিত এইবাৰ ৫ৰ পৰা ১০খন নতুন মুখে পাব টিকট। বিজেপিত আহিব এইবাৰ নতুন নতুন মুখ। কমে ৫ৰ পৰা ১০খন নতুন মুখে স্থান লাভ কৰিব বিজেপিত। প্ৰতিটো নিৰ্বাচনতে ৫ৰ পৰা ১০খন নতুন মুখ অন্তৰ্ভুক্ত কৰা হৈছে বিজেপিৰ লক্ষ্য। বিজেপি এনেকুৱা এটা দল নহয় য'ত পুৰণা মানুহখিনিয়ে টিকট পাই থাকিব। যুৱক আৰু মহিলাক ৰাজনীতিলৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মই নিজৰ যুৱ প্ৰজন্মক ৰাজনীতিলৈ অহাটো বিচাৰোঁ। নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বৈঠকত ডাঙৰ সিদ্ধান্ত। নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ বৈঠকত ডাঙৰ সিদ্ধান্ত। কাৰ কাৰ ফুলিব বিজেপিত কপাল? পৰৱৰ্তী খবৰ। ৰাজ্যৰ বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। মই অবৈধ মিয়াক দিগদাৰি দিয়ে থাকিম। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম কৰি যাম। ৰাজ্যত উচ্ছেদ কাৰ্য চলি থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। সবিস্তাৰে চাওঁ আহক। বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে। মই অবৈধ মিয়াক দিগদাৰি দিয়ে থাকিম।
বুদ্ধিজীৱীৰ মনৰ শান্তিৰ কাৰণে মই মিয়াক দিগদাৰি দিয়ে থাকিম। মই থকালৈকে সন্দেহজনক মিয়াক শান্তিত থাকিবলৈ নিদিওঁ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰত উচ্ছেদ কাৰ্য চলিয়ে থাকিব। বুদ্ধিজীৱীয়ে বুদ্ধিজীৱীৰ কাম কৰক, মই মোৰ কাম কৰি যাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। বুদ্ধিজীৱীয়ে মোক হিলাব নোৱাৰে, মই অবৈধ মিয়াক দিগদাৰি দিয়ে থাকিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ।